Good morning friends. আজি ভিডিঅ'টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আজি ঘৰতে থাকিম আচলতে দিনটো। ব'লক মই ভাবিছোঁ আজি আমাৰ ঘৰৰ পৰিৱেশটো দেখাওঁ, আমি কেনেকুৱা পৰিৱেশত থাকোঁ। ব'লক মোৰ লগত ব'লক। এনেকৈ ওলাই আহি আৰু এখন গেট পাম। তাৰপিছতে মেইন ৰাস্তাৰ লগত লাগিয়ে আছে আচলতে আমাৰ ঘৰটো। ৰাস্তালৈকে গৈ দেখাম ব'লক। ইমান ধুনীয়া লাগে, ৰাস্তাৰ ইপাৰে বাগান আছে, চাৰিওফালে বাগান। আৰু কালি আমাৰ এইফালে ৰাস্তাটো গোটেই পাত পৰি থাকে, এইবোৰ গোটেই ওপৰত গছবোৰৰ পৰা পাত পৰে যে একদম লেতেৰা হৈ থাকে আৰু সাৰিলেও মানে, আৰু তাতে ডিচেম্বৰ ছিজনত পূৰা পাত চাত সৰেতো। আৰু চাওক এইফালে চাওক ইমান ধুনীয়া, একদম গ্ৰীণ 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 একদম চবফালে। বহুত ভাল লাগে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ, মানে বিৰাট ভাল লাগে আৰু একদম পূৰা। এয়া ভাত খাবলৈ লৈছোঁ, চিকেন খাম আজি। চিকেন মই বনালোঁ, এইটো নেদেখালোঁ আৰু। এই বাহিৰতে বহি খাইছোঁ, মানে মই ঠাণ্ডা দিনত বাহিৰত বহি খাই বহুত ভাল পাওঁ। আগতে আইতাই এনেকৈ বাহিৰত বহি খাই, আইতাৰ লগত বহি বহি খাই খাই মোৰো হেবিট হৈ গ'ল। টফি, অ টফি, হেল্ল' টফি, অ টফি। গোটেই দিনটো আজি এনেকৈ বহি বহিয়ে পাৰ হৈ গ'ল দেই। এই পিছফালৰে ঘৰটোত খুৰী এজনী আৰু ভণ্টি এজনী থাকে। আমি মানে মই আৰু ভাইটি নাথাকিলে মাৰ লগ হয় আৰু। আজি গোটেই দিনটো ৰেষ্ট কৰিলোঁ ঘৰতে, চুলি হেনা কৰিলোঁ। আৰু আৰু গুৱাহাটীৰ পৰা অহাৰ পিছত একো ব্লগ শ্লগ বনোৱাই নাছিলোঁ নহয়। আজি সেইকাৰণে বহুত দিনৰ মূৰত কাম কৰি থাকিলে কিনো দেখাম আৰু ন, সদায় একেখিনিয়ে আৰু কিবা কিবি আৰু সেইবিলাক কিনো দেখাই থাকিম। সেইকাৰণে আৰু ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ। আজি ফাইনেলি ঘৰত মানে ব্ৰেক এটা লৈছোঁ আৰু আজি ভিডিঅ' দিওঁ ঘৰৰ পৰাই আৰু। নাই হা কি খালি ভাত? দালি আৰু মূলা আলু। অঁ নতুন জেকেট ল'লা? সিহঁতৰ লগতে আমি এইফালে জুই ফুৱাওঁ যে, দেখাই দিছোঁ। আমি গধূলি জুই ফুৱাওঁ ন, আজি ফুৱাম নে? আলু চালু পুৰোঁ আৰু কি পুৰোঁ আমি গধূলি? আমি জুই ফুৱাওঁতে কি কৰোঁ কৈ দিয়াচোন। বিলাহী পুৰোঁ, আলু পুৰোঁ, আৰু জুইত পোৱা পিটিকাটো খাই মজা লাগে ন, মইতো বহুত ভাল পাওঁ। ইয়াতে জুই ফুৱাম, আমাৰ তাতো জুই ফুৱাব পাৰি, তথাপি ইয়াতে জুই ফুৱাওঁ আৰু। বাকী কেইদিনটো কেতিয়াও কাম নকৰোঁ কাৰণ টাইমেই নাপাওঁ। আজি এনেই মন গ'লো, চোতালখন ইমান পাত পৰি আছে, অলপ সাৰি দিওঁ আৰু। মায়ে এইফালে অলপ কিবা কিবি ৰুইছে, ধনিয়া চনিয়া। আজি অকণমান পানী দি দিছোঁ মই এতিয়া। আজিৰ দিনটো এনেকৈ পাৰ হ'ল আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। বিশেষটো আৰু কি দেখাম, কাৰণ একোতো তেনেকৈ কৰাই নাই। কালি আজিৰ দিনটো যেনেকৈ পাৰ কৰিলোঁ সেইটোকে দেখালোঁ আৰু। আপোনালোকে ভাল পালে নে বেয়া পালে সেইটো নাজানিছোঁ বাৰু, বাট সেয়াই আৰু।
দেন আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ বাই বাই